নমস্কাৰ, মই সৰানন্দ দেৱনাথ। মই আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম নৈশ গুৱাহাটী, কবি হিমাংশু ৰঞ্জন ভূঞা। বেলি লহিয়ালে, সন্ধ্যা নামি আহিছে গুৱাহাটীলৈ। ঘৰমুৱা পক্ষীৰ কলৰৱত মুখৰিত সন্ধিয়াৰ গুৱাহাটী। জোনাকজাক ক্ৰমশঃ গাভৰু হৈ পৰিছে। নিয়ন লাইটৰ তিৰবিৰণিত নিশাৰ গুৱাহাটী নযৌৱনা পাতমাদৈৰ দৰে উদ্ভাসিত হৈ পৰিছে। দীঘলী পুখুৰী পাৰত অশান্ত আলাপেৰে অচিনাকিৰ চিনাকি আড্ডাখন লাহে লাহে জমি উঠিছে, লাহে লাহে জমি উঠিছে। 2 কান্ধত কলেজীয়া কিতাপৰ বোজালৈ চানমাৰি MRD ৰোডত কেঁচা যৌৱনৰ খিলখিলনি। কান্ধত কলেজীয়া কিতাপৰ বোজালৈ চানমাৰি MRD ৰোডত কেঁচা যৌৱনৰ খিলখিলনি। সিহঁতৰ শৈক্ষিক ঠিকনা সন্দিকৈ কলেজ অথবা কমাৰ্চ কলেজৰ TTC ছেকেণ্ড ছেমিষ্টাৰ নাইবা নাতিদূৰৈৰ ৰাস্তাৰ কাষৰ ডাষ্টবিনত পচা জাবৰৰ সৈতে সহবাস লুণ্ঠিত শৈশৱৰ জীয়াই থকাৰ নগ্ন সংগ্ৰাম। 3 3 ষ্টাৰ হোটেলৰ AC ৰুমৰ শীতল পাতিত বিলাসিতাৰ ৰহন চৰে। স্কট হুইস্কি ঘাম বীৰ্যৰ মিলনত আৰু এটা নিশা লজ্জানত হয়। তথাপি এয়া গুৱাহাটীৰ নিশা, মায়াসনা মাতাল মহানগৰীৰ নিশা। 4 নিশা ক্ৰমশঃ গভীৰ হৈ আহে। কীবোৰ্ডৰ বুটামবোৰত আঙুলিৰ মাৰাথান দৌৰ চলে। LED মনিটৰৰ স্ক্ৰীণত উদ্ভাসিত হয় অহাকাইলৈৰ হেডলাইন। দুভাগ নিশা গুৱাহাটীৰ ৰাজপথত আধুনিকা দ্ৰৌপদীৰ বস্ত্ৰহৰণ, দুঃশাসনৰ আস্ফালন। খবৰ দিওঁ তাৰ গৰম খবৰে তোলাপাৰ লগাইছে। TV চেনেলৰ কুৰুক্ষেত্ৰত TRPৰ হাতোজান। 5 জনৰোষত নাবালিকা মাতৃ। সন্তান হত্যাৰ গুৰুতৰ অপৰাধত ৰাইজে কাটি দিছে তাইৰ চুলি, গালে মুখে চূণৰ প্ৰলেপ। নিউজ চেনেলৰ সক্ৰিয় কেমেৰাৰ লাইভ টেলিকাষ্ট। কি কৰুণ! কিয় কোনটিতকৈও মমতাহীন হৈ পৰিল মাতৃ? উত্তৰবিহীন সাঁথৰ। মাত্ৰ দুদিনলৈ এটা উত্তপ্ত খবৰ। তাৰপিছত 6 গুৱাহাটী। এয়াই আজিৰ গুৱাহাটী। ব্যতিক্ৰমী ছায়াছবিৰ খণ্ডচিত্ৰৰ সমষ্টিত ঠিকনা হেৰুওৱা বাস্তৱৰ নৈশ গুৱাহাটী। ধন্যবাদ।